ভৈৰৱকুণ্ড সমষ্টিৰ MCLৰ দায়িত্ব লৈ আমাৰ ডিপুটি চিফ ডাঙৰীয়াই এই সমষ্টিত বহুতখিনি কাম কৰিছে। এই কথাবিলাক আজি ৰাজহুৱাভাৱে আপোনালোকৰ আগত ক'ব। মই UPPL দল আৰু UPPLৰ নেতৃত্বত যি UPPL BJP GSP চৰকাৰ চলি আছে, ইয়াৰ কিছুমান কথা আপোনালোকক ক'ব বিচাৰিছো। UPPLৰ যি উদ্দেশ্য আছিলে এইটো বিফল হোৱা বুলি BPF আৰু তেখেতসকলৰ নেতাবিলাকে সভাই সমিতিয়ে মেলে মিটিঙে কৈ আছে। UPPL हान्जानि साननाय हनाय मावनाय दांनाया फेलें जाबाय होननानै BPF नि दैदेनगिरिफ्रा मेल मिटिंफ्राव फोसावगासिनो दङ जे जोङो जोंनि थांखियाव जाफुंसार जानो हायाखै होननानै। এতিয়া প্ৰশ্ন হৈছে যে UPPL দলৰ উদ্দেশ্য কি আছিল? UPPL দল গঠন কৰাৰ উদ্দেশ্য কি আছিল? UPPL পাৰ্টিৰ চৰকাৰ গঠন কৰাৰ উদ্দেশ্য কি আছিল? এই কথাটো BPF-এ জানে নে নাজানে মোৰ সন্দেহ আছে। আৰু সেইকাৰণে আজি তেখেতসকলে কৈ আছে যে আমাক বিফল হৈছে বুলি। কিন্তু আজি মই আপোনালোকৰ আগত ক'ব বিচাৰিছো, আপোনালোকে এটা কথা অলপ পিছলৈকে যায়, আজিৰ পৰা 15 বছৰলৈকে পিছলৈকে যায় ভাবক যে বিটিআৰ অঞ্চলৰ মানুহে মেক্সিমাম মানুহে 3 বাৰ BPF-ক ইলেকশ্যন জিতাইছে আৰু চৰকাৰত আনিছে। আৰু UPPL BJP-ক মাত্ৰ একবাৰ পাৰ্লামেণ্টত BJP-ক আগতে ভোট দিছিলে, কিন্তু কাউন্সিলত UPPL BJP-ক মাত্ৰ একবাৰৰ কাৰণে এই অঞ্চলৰ ৰাইজে আমাক ভোট দিছে। 3 বাৰ BPF-ক দিছে, একবাৰ UPPL BJP-ক দিছে। চাওক, 3 বাৰ BPF-ক ভোট দিয়াৰ সময়ত আপোনালোকে সেই সময়ৰ পৰিৱেশবিলাক চাওক। আপোনালোকক মই সৰু উদাহৰণ দিওঁ। 3 বাৰ ভোট দি 17 বছৰৰ কাৰণে BPF-ক শাসনত ৰাখিলে 17 বছৰত মাত্ৰ 39,000 আইৱাৰ ঘৰ ৰাইজক বনাব পাৰিছে। এইটো হাফ ডান 39,000। মাত্ৰ 3 বছৰত UPPL BJP চৰকাৰ অহাৰ লগে লগে 1,60,000 ঘৰ নিৰ্মাণ কৰা হ'ল। এইটো 80%তকৈ বেছি ঘৰ নিৰ্মাণ কৰা হৈ গ'ল। 1,60,000 মাত্ৰ 3 বছৰত। 3 বাৰ BPF-ক চৰকাৰত আনিলে, কিন্তু BTC-ত শান্তি নাছিল। 3 বাৰ BPF-ক চৰকাৰত আনিছে, BPF-ৰ সময়ত BTR-ত নিৰাপত্তা নাছিল। আৰু 3 বাৰ তেখেতসকলক ভোট দি পাৱাৰত আনিছে, আমাৰ মাজত সমন্বয় নাছিলে। আজি 3টা বছৰত UPPL-ৰ যি মূল উদ্দেশ্য আছিলে, এই উদ্দেশ্যটো আমি 100% সফল কৰিব পাৰিছো। जौसे जौखोन्दोजों जाफुंसार जादों बोसोरथामाव UPPL-नि हाबा मावनायाव। मानो? 1 নম্বৰ আমাৰ উদ্দেশ্য আছিলে শান্তি প্ৰতিষ্ঠা কৰা। আজি BTR-ত সকলো হাঁহি মুখেৰে ঘৰৰ পৰা ওলাই আহিব পাৰিছে, সবে শান্তিত আছে। 1 নম্বৰ সফল UPPL-ৰ। সেকেন্ড, এটা সময়ত গাঁৱৰ পৰা বজাৰলৈ আহিলে, অফিচলৈ গ'লে, বেপাৰ বাণিজ্য কৰিবলৈ গাঁৱলৈ আহিলে, গাঁৱৰ পৰা ওলাই আহিলে ঘৰত উভতি আহিবনে নাই, কোনোবা ধৰি নিব নেকি, কোনোবা টকা পইচা কাঢ়ি লৈ যাব নেকি, এই নিৰাপত্তাহীনতাত BTR অঞ্চলৰ ৰাইজ আছিলে। আজি কোনোবা মানুহে দিনতে হওক ৰাতি হওক ওলালে কোনোবা তেনেকা ভয় কৰি ঘৰৰ পৰা ওলাই নেকি? আজি কোনো নোলায়। কিন্তু BPF-ৰ 17 বছৰত ভয়কে ওলাব লগা হৈছিল। এইটো পাহৰি যাব নালাগে ৰাইজ। আৰু আপোনালোকে মাত্ৰ একবাৰ UPPL BJP-ক ভোট দিছে। আৰু এই একবাৰ ভোট দিয়াৰ বিনিময়ত আজি BTR অঞ্চলৰ ৰাইজে 100% নিৰাপত্তা পাবলৈ সক্ষম হৈছে। ইয়াৰ হাতীৰ উপদ্ৰৱৰ বাহিৰে এতিয়া মানুহ উপদ্ৰৱ নাই। কোনোবা মদ ভাং খাই এটা দুটা কিবা উৎপাত কৰে, এইটো বেলেগ কথা। আৰু এই ট্ৰেইনিংটো তেখেতসকলে দি আছে। অলপ আগতে মন্ত্ৰী মহোদয়ে কৈছে যে আমি আমাৰ মা দেউতাৰ সন্তান, দুখীয়া গৰীব মানুহৰ সন্তান, যোনে ভালকে MA BA পাছ কৰিব পাৰিছে, তেখেতসকলক IAS IPS ডক্টৰ ইঞ্জিনিয়াৰ বনাব বিচাৰিছো।
আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই চিৰাং ডিষ্ট্ৰিক্টত বাথু খেৰাই বুলি এটা হোটেল বনাইছে। এই হোটেলত মাতি আনি কলেজত ইউনিভাৰ্চিটিত পঢ়ি থকা ল'ৰা ছোৱালীক আনি পেলাই পাৰ্টিত জইন কৰাইছে, মদ খাবলৈ শিকাইছে। আৰু কিবা এতিয়া নতুন ওলাইছে বোলে ডিজে, কিবা শনিবাৰ দেওবাৰে ওচৰৰ মানুহবিলাক থাকিব নোৱাৰে, ডাঙৰ ডাঙৰ মিউজিক লগাই ডিজে কিবা ডেন্স কৰিবলৈ শিকাইছে, খাই লৈ ডেন্স কৰিবলৈ বাথু খেৰাই হোটেলত, নিজৰে হোটেল। যিজন মানুহে ৩৫ লাখ জনসাধাৰণক নেতৃত্ব দি গ'ল যোৱা ৭০ বছৰ, আজিলৈকে মানৱ সম্পদ গঢ়াৰ কথাটো চিন্তাই কৰিব নোৱাৰিলে। আৰু এই কথাটো UPPL বিজেপিৰ চৰকাৰ অহাৰ লগে লগে আজি বিটিআৰত আমি কৰিবলৈ পাৰিছো। তো এইকাৰণে ৰাইজ, আজি ইয়াক আমি ৰাজনীতিৰ নামত তেখেতসকলৰ নিচিনা সময় নষ্ট কৰিবলৈ, প্ৰদূষণ সৃষ্টি কৰিবলৈ, সমাজক বিপদে পৰিচালনা কৰিবলৈ, মানুহৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ ৰাজনীতি কৰিবলৈ অহা নাই। আমাৰ দ্বিতীয় উদ্দেশ্যত সফল হৈছো। তৃতীয় উদ্দেশ্য আছিল যে বড় অবড় বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিভেদ সৃষ্টি কৰা এই পৰিৱেশটো চিৰদিনৰ কাৰণে বিদায় দি আজি আমি সমন্বয় কৰিব পাৰিছো। এইখন মঞ্চত বড়ো আছে, সান্থালী আদিবাসী আছে, অসমীয়া আছে, ৰাজবংশী আছে, গোৰ্খা আছে, যিমানখিনি জনগোষ্ঠী আছে, হিন্দী ভাষী বিহাৰীসকল আছে, সকলো জনগোষ্ঠী এই মঞ্চত বহি আছে। তাৰমানে আমাৰ তৃতীয় উদ্দেশ্য সফল হ'ল যে আমি সমন্বয় কৰিব পাৰিছো এতিয়া। আৰু এই কথাটো BPFৰ দিনত হোৱা নাছিল। 2008 চনত সংঘাত হ'ল, 2012 হ'ল, 2014 হ'ল, বহুত সময় বহুত সংঘাত হৈ গ'ল, মানুহ ওলাব নোৱাৰা হৈ গৈছিলে, ৰিলিফ কেম্পত থাকিব লগা হৈছিলে, ঘৰ বাৰী জ্বলাই দিয়া হৈছিলে। সেই সময়ত বহুত মানুহ মৰিব লগা হৈছিলে, অকাল মৃত্যু, বেপাৰ বাণিজ্য সকলো মানে শেষ হৈ গৈছিলে। আৰু আজি দুৰ্গা পূজাত মানুহ ইমান ওলাই আহিছে, দুৰ্গা পূজাৰ সময়ত, লক্ষ্মী পূজাৰ সময়ত ওলাই আহিছে, ৰাস পূজাৰ সময়ত ওলাই আহিছে। যিমান ৰীতি নীতি সংস্কৃতি মই দেখি পেলাই বিটিআৰ অঞ্চলৰে এজন ল'ৰা হিচাপে আজি মই বহুত সন্তুষ্ট হৈছে। সেইকাৰণে আমাৰ প্ৰতিজ্ঞা, প্ৰমোদ বড়ো বিটিআৰৰ চিফ হৈ থাকক নাথাকক, বিটিআৰত চিৰদিন শান্তি আৰু নিৰাপত্তা থাকিব লাগিব। বিটিআৰত যিসকলে নিৰাপত্তাহীনতা কৰিব বিচাৰে, বিটিআৰত যুৱ যুৱতীসকলক যোনে মদ খুৱাব বিচাৰে, জুৱা খেলা শিকাব বিচাৰে, সেইসকলক ঠাণ্ডা কৰাটোৱে আমাৰ উদ্দেশ্য। কাৰণ যোৱা ৪০টা বছৰত আমাৰ বহুত দাদা ভাইসকলে সংগ্ৰামৰ নামত মৃত্যু হ'ব লগা হ'ল। যোৱা ৩০-৪০টা বছৰত আমাৰ ভাল ভাল ডেকা ল'ৰা, ভাল ভাল ছোৱালী, তেখেতসকলৰ নিজৰ জীৱনটো ধ্বংস কৰিব লগা হ'ল। আৰু আমি তেনেকুৱা পুনৰ নিবিচাৰো। সেইকাৰণে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ধন্যবাদ জনাওঁ, ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ জনাওঁ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জনাওঁ। তেখেতসকলৰ কাৰণে 2020 চনত যি শান্তি চুক্তি হ'ল, আজি আমাৰ গোবিন্দ বসুমতাৰী ডাঙৰীয়াত বহি আছে, তেখেতে আজি আমাৰ চৰকাৰৰ ডিপুটি চিফ, এটা সময়ৰ সংগ্ৰামী নেতা, আজি আহি ৰাজনৈতিক নেতা, তেখেতে দায়িত্ব লৈছে, আজি শান্তি প্ৰতিষ্ঠা কৰিছে। LDBFSO, UPPO সকলো মিলি যি শান্তি কৰিলে, এই শান্তি চিৰ যুগমীয়া কৰিব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2020 চনত কোকৰাঝাৰত আহি কৈছিলে যে আমাৰ মা ভনীসকলৰ আৰু এক টোপাল চকু পানী মই পৰিবলৈ নিদিওঁ, বড়োলেণ্ডত শান্তি কৰিম। আজি বড়োলেণ্ডত শান্তি আহিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে যি শান্তিৰ কপৌ ফুল আহিছে বড়োলেণ্ডত, এই কপৌ ফুলটো আৰু যাবলৈ নিদিব। আজি আমাৰ বাইদেউসকল, মাসকল, দাদাসকল, আজি সকলো নিজৰ মনটো ঠিক কৰিব লাগিব। এই শান্তিৰ কপৌ ফুলটো যাতে আৰু দূৰত যাব নোৱাৰে। কাৰণ আহি থকা প্ৰজন্মক আমি ভাল মানুহ কৰিব লাগিব, মানৱ সম্পদ কৰিব লাগিব। আমাৰ অঞ্চলৰ পৰাও ডক্টৰ, ইঞ্জিনিয়াৰ, চাইণ্টিষ্ট, প্ৰফেচাৰ, দেশক নেতৃত্ব দিব পৰা নেতা আমি ওলাব লাগিব। ইয়াৰ কাৰণে পৰিৱেশটো ভাল কৰিব লাগিব। তেখেতসকলে কি ৰাজনীতি কৰি আছে? BPF ভৈৰৱকুণ্ড মেলা পাতে, মদ ভাং খাই নাচ গান কৰে,
ড্ৰেজিং ফেষ্টিভেল পাতে, মদ ভাং খাই নাচ গান কৰে, সেইটোৱে ৰাজনীতি। ইলেকশ্যন আহিলে পইচা অলপ ভাগাই দিব। আগতে খুটা কম্বল ভাগাই দি আছিলে। খুটা কম্বল 100 টাকাৰ খুটা, মানে 50 টাকাৰ কম্বল এখন কিনি আনি ৰাইজক সন্তুষ্ট কৰায়। আমি UPPL এইটো কৰিব বিচৰা নাই। এই খুটা কম্বলৰ ৰাজনীতি বন্ধ কৰাৰ কাৰণে 1 বছৰত 500খন স্কুল ৰিপেয়াৰিং কৰিব পাৰিছো। আমাৰ ল'ৰা ছোৱালী বৰষুণ পৰা স্কুলত ক্লাছ কৰিব লগা হৈছিলে, 500খন স্কুল ৰিপেয়াৰিং কৰিলে খুটা কম্বল ৰাজনীতি বন্ধ কৰাৰ কাৰণে। 664খন মন্দিৰ, গীৰ্জা, থানচালি, আমাৰ গোসাই ঘৰ, সত্ৰ, এইবিলাকক আমি 2 লাখ কোটি টকা দিব পাৰিছো। আলাৰী চেৰাং বিধানসভা 3800 সেলফ হেল্প গ্ৰুপক 25,000 কোটি টকা দিব পাৰিছো। আমি খুটা কম্বলৰ ৰাজনীতি কৰা নাই। এই কম্বলটো আপুনি 100 টাকাত কিনিব পাৰে, কিন্তু আপোনাক আমি স্কিল ট্ৰেইনিং দিব বিচাৰিছো। আপোনাৰ সন্তানক আমি মানুহ কৰিব বিচাৰিছো। আৰু এই BPFৰ দিনত 4 গ্ৰেড 3 গ্ৰেড কন্ট্ৰেকচুৱেল চাকৰি হ'লেও 50,000 1 লাখ টকালৈ চাকৰি দিছিলে। আৰু এতিয়া 4,000তকৈ অধিক চাকৰি আমি দিলো 3 বছৰত। কোনো আঠানা পইচা ঘুষ দিব লগা হোৱা নাই। যদি কোনোবা ঘুষ লৈছে, ই এজনো সাৰি যাব নোৱাৰে। আমি তাক তদন্ত কৰাম। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ CM ভিজিলেন্স যিমান টাউন চহৰ আছে চবতো ঘূৰি আছে। কোনোবা ঘুষ ল'ব, ই একদিনতে এৰেষ্ট হ'ব। আজি ইমানখিনি ষ্ট্ৰং প্ৰশাসন হৈছে। তো এইকাৰণে ৰাইজ, আজি আমাৰ দায়িত্ব আহিছে। বিটিয়াখন আপোনালোকে চাওক, ইয়াত আমি সকলো থাকো। 40টা সমষ্টি, এই 40টা সমষ্টিত মিটিং কৰিবলৈ এখন ভাল অডিটৰিয়াম নাছিল। এই বছৰ আমি 40টা সমষ্টিত 1 কোটি টকা খৰচ কৰি এটা বছৰতে 40খন অডিটৰিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছো। আপোনালোকে যাতে মেল মিটিং কৰিব পাৰে। যিমানখিনি VCDC নিৰ্মাণ কৰা হৈ গ'ল, CLF আছে 94টা CLF। আমি এটা বছৰতে 94টা CLFৰ প্ৰত্যেকটা অফিচ এই বছৰ নিৰ্মাণ কৰিবলৈ গৈ আছো। গোবিন্দ বসুমতাৰী ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত ভৈৰৱ কমণ্ডা সমষ্টিত কিমান কমিউনিটি হল বনোৱা হ'ল, কিমান টয়লেট বনোৱা হ'ল, কিমান ৰাস্তা ঘাট বনোৱা হ'ল। স্বাধীনতাৰ 75 বছৰত কোনোদিন এনেকুৱা হোৱা নাছিলে ভৈৰৱকুণ্ড সমষ্টিত। আপোনালোকে দেখিবলৈ পাব। এতিয়া কোনোবা ব্যক্তিগতভাৱে কিবা পোৱা নাই, এইটো বেলেগ কথা, কিন্তু সমাজৰ কাৰণে ইমানখিনি কাম কৰিলে। আজি মোক আহোঁতে তাতে ক'লে যে ইয়াত এটা কালচাৰেল চেণ্টাৰ আছে বোলে, 10 লাখ টকা দিম বুলি BPFে কৈছিলে, সাৱধান হৈ ৰৈ গ'ল। আজিলৈকে কৰিব নোৱাৰিলে মনপুৰত। এই 10 লাখ টকা অহা 1 সপ্তাহৰ ভিতৰত মই চেংচন কৰাই দিম। মনপুৰৰ ৰাইজে কালচাৰেল চেণ্টাৰটো বনাই লওক। আজি এইখন ইমান সুন্দৰ ফিল্ড, এই অঞ্চলৰ ল'ৰা ছোৱালী খেলা খেলিব পাৰে। আজিলৈকে এইখন মানে আজি ষ্টেডিয়াম বনাব পৰা নাই। আমি ইয়াত 5 কোটি টকাৰ এটা মিনি ষ্টেডিয়াম অতি শীঘ্ৰে এই মনপুৰ ষ্টেডিয়ামটো আমি আৰম্ভ কৰিম। ইয়াৰ বাহিৰে ওদালগুৰি জিলা কোকৰাঝাৰৰ পিছতে সবচে ডেভেলপ জিলা হ'বলৈ গৈ আছে ওদালগুৰি জিলা। ইয়াত খেতি বাতি কৰে মানুহবিলাক, ড্ৰেগন খেতি, কমলা খেতি, চাহ খেতি, বহুত কষ্ট কৰি ইয়াৰ মানুহবিলাকে কাম কৰি আছে। গাখীৰ উৎপাদন কৰে। এই সকলক আমি সকলোকে চৰকাৰী সাহায্য দিবলৈ গৈ আছো, যে যাহাতে তেখেতসকলে আৰু ভালকে কৰিব পাৰে। এই ওদালগুৰি জিলাত স্পৰ্টছ একাডেমি হ'বলৈ গৈ আছে। এই ওদালগুৰি জিলাত ৰৌতাত আমাৰ অৰ্গেনিক ইউনিভাৰ্চিটি হ'বলৈ গৈ আছে। ওদালগুৰি কলেজখন বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কেম্পাছ ডেভেলপ হ'বলৈ গৈ আছে। আৰু ওদালগুৰি হস্পিটেল, য'ত 100 বেডেড হস্পিটেল আছে, তাত এখন অতি শীঘ্ৰে নাৰ্ছিং কলেজ আৰম্ভ হ'বলৈ গৈ আছে। ওদালগুৰি জিলা অতি শীঘ্ৰে এটা উন্নত জিলা হ'বলৈ গৈ আছে। সেইকাৰণে ৰাইজ, আজি আমাৰ যি মানুহবিলাকক আজি BPFৰ মানুহবিলাকে খানা খুৱাই, কিবা খুৱাই, মানুহবিলাকক প্ৰলোভন দি এইবিলাক ঘূৰাই আছে। এইটো যোৱা 17 বছৰত দেখিবলৈ পাইছে, কিন্তু তেখেতসকলৰ হাতত কোনো এজেণ্ডা নাই। আজি আমি ল'ৰা ছোৱালীক IAS IPS শিকোৱাটো দেখিবলৈ পাই মই শুনিছো তেখেতসকলক কিবা কৰিব বিচাৰিছে। 17 বছৰ সুযোগ পাইছিলে, ৰাইজে পাৱাৰত ৰাখিছিলে। সেই সময়ত ল'ৰা ছোৱালীক বৃত্তিমূলক কোনো কাম কৰিব নোৱাৰিলে, শিকাব নোৱাৰিলে। আজি আমি আই অঞ্চল বিধানটি বনাইছো। যিসকল গৰ্ভৱতী মহিলা অকাল মৃত্যু হ'ব লগা হয় বিভিন্ন প্ৰব্লেমত, তেখেতসকলক
হাই ৰিস্ক প্ৰেগনেন্সি বিলাকক আমি জন্ম দিয়াৰ আগত 6 মাহ, জন্ম দিয়াৰ শিশু জন্ম দিয়াৰ পিছত 4 মাহ 1000 কোটি টকা দিবলৈ গৈ আছো, যাতে তেখেতসকলৰ জীৱনত কোনো অসুবিধা নাহে। প্ৰত্যেকটো অংগনবাড়ী চেণ্টাৰটো নিৰ্মাণ কৰিবলৈ গৈ আছো, যিমান অংগনবাড়ী চেণ্টাৰ আছে নিৰ্মাণ কৰিবলৈ গৈ আছো। গাঁওবুঢ়াসকলৰ নামত বহুত কেছ আছিলে, এই কেছবিলাক শেষ কৰি অতি শীঘ্ৰে আমি গাঁওবুঢ়া নিযুক্তি দিবলৈ গৈ আছো। LP ME যিবিলাক টেট পাছ কৰি আছে তেখেতসকলৰ এপইণ্টমেণ্টটো অতি শীঘ্ৰে দিবলৈ গৈ আছো। হাই স্কুলৰ ভেকেণ্ট পোষ্টটো পূৰা কৰিবলৈ গৈ আছো। ইয়াৰ লগতে হায়াৰ ছেকেণ্ডাৰীৰ ভেকেণ্ট পোষ্টখিনিও আমি পূৰা কৰিবলৈ গৈ আছো, যাতে আমাৰ শিক্ষাটো ভাল হয়। কোনো এটা কথা বাদ দিয়া নাই, প্ৰায় 34,000 খেতিয়কৰ লগত আমি কাম কৰি আছো। এই খেতিয়কবিলাক যাতে উৎপাদনটো বঢ়াব পাৰে। 10,000 মহিলাসকলৰ লগত আমি স্কিল ট্ৰেইনিং দিবলৈ বিচাৰিছো, যাতে বোৱা কাটাৰ কামত তেখেতসকলে আগবাঢ়ি যাব পাৰে। তেনেকা কৰি পেলাই যি কথা ইলেকশ্যনৰ আগত কৈছিলো প্ৰত্যেকটো কথাটোকে আমি ৰূপায়ণ কৰিবলৈ গৈ আছো। কিন্তু এই কথাটো যদি আজি DPFৰ মানুহবিলাকে যদি কয় যে আমাক পিলাৰ হৈছে, যদি ৰাস্তা ঘাট বনোৱাৰ নামত তেখেতসকলে কৈছে 17 বছৰটো তেখেতসকলে সুযোগ পাইছিলে, কিয় BPRৰ গোটেই ৰাস্তা নিৰ্মাণ নকৰিলে? যদি দলং বনোৱাৰ কথা কৈছে 17 বছৰ সুযোগ পাইছিলে, কিয় BPRৰ গোটেই দলং বনাই নগল? তেখেতসকলৰ সময়ত 2টা অডিটৰিয়াম আছে, 2টা অডিটৰিয়ামটোকে সম্পূৰ্ণ কৰি থৈ যাব নকৰিলে। ওদালগুৰি টাউনত মন্ত্ৰী আছিলে 3বাৰকৈ, ওদালগুৰি টাউনত এটা অডিটৰিয়ামটো ঠিক কৰি যাব নোৱাৰিলে। আৰু আমাৰ চৰকাৰত এতিয়া আমি বিবাহ ভৱন নিৰ্মাণ কৰিবলৈ গৈ আছো, প্ৰায় 1 কোটি টকা খৰচ কৰি। ওদালগুৰি টাউনৰ ওচৰে পাজৰে যিমানখিনি সমস্যা আছে এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি আঁচনি লৈ আছো। JJMৰ পানী এতিয়া গাঁৱে গাঁৱে পাইছে, অৰুণোদয় পাইছে, ঋণ মাফ হৈছে। আৰু 6,000 12,000 সেলফ হেল্প গ্ৰুপক আমি 25,000 কোটি টকা দিবলৈ গৈ আছো অহা ডিচেম্বৰ আৰু ফেব্ৰুৱাৰীৰ ভিতৰত। গতিকে আজি এই চৰকাৰখন 100% ৰাইজৰ কাৰণে কাম কৰা চৰকাৰ। আগৰ নিচিনা কোটি কোটি টকাৰ খুটা কম্বল সাপ্লাই দি খোৱা চৰকাৰ নহয়। তো এই কথাটো আপোনালোকৰ ওচৰত ৰাখিলো। গতিকে আজি সকলো জনগোষ্ঠীৰ কাৰণে গোৰ্খাসকলৰ কিবা এটা দিন আছে, এই দিনটো আমি ডিক্লেয়াৰ কৰিছো। উৰিয়াসকলৰ নোৱাখাই ফেষ্টিভেল এইটো আমি ডিক্লেয়াৰ কৰিছো। যিমান জাতি জনগোষ্ঠীৰ ফেষ্টিভেল আছে সকলোকে আমি ডিক্লেয়াৰ কৰিব বিচাৰিছো আৰু আমি সহায় কৰিব বিচাৰিছো। কাৰণ আমাৰ ৰীতি নীতি সংস্কৃতিয়ে যাতে আমাৰ জাতিৰ পৰিচয়, এই জাতিৰ পৰিচয়টো আমি কটকটীয়া কৰি পেলাব বিচাৰিছো BTR অঞ্চলত। दा मानगोनां रायजोफोर गोबां खोथा बुङो। दिनै हाग्रामा महिलारिया दाखालि बेवहाय भैरबकुन्दआव बुंदों, गुबुन रावजों बुंदों बिथाङा जे 60 समष्टि जायोब्ला प्रमद बर'खौ 10 बार खुलुमगोन होननानै। मानगोनां रायजोफोर, गोदो गोदाय बड'फा उपेन्द्रनाथ ब्रह्म बै समनि दैदेनगिरिफ्रा बुंदोंमोन जे जोंनि रायजोआ संकसनिफ्राय सदिया जानांगौ। दाखालि 2020नि सुक्तियाव बियो गहपुरसिम जोङो गामि सोजानाय गामिया सोजाबाय। बिनि खामानिया जागायजेनबाय। नाथाय बे जानायनि सिगाङाव बिथांमोना बुंदोंमोन गामि मोनसे सोनो हायोब्ला जों राजखान्थि गारगोन, उमुक गारगोन, तुमुक गारगोन गोबाङानो बुंदोंमोन। नाथाय दिनै गामिया हाबबाय, बिसोर जेबो बुंनो हायाखिसै। समष्टिया जे 60 52 समष्टि जागोन बेखौ बिथांमोनाबो मिथिगौ। नाथाय बर' हारिनि बर' बिदा फंबाय आइ आफानि गेजेराव दिनै गोविन्द बसुमतारिनि मावनाया जायाखै, प्रमद बर'नि मावनाया जायाखै। जोंसो गोरोंसिन, जोंसो हासिनदो, जोंसो हारिनि थाखाय बांसिन सानो। बेबायदि बाथ्राखौ बुंनो थाखाय हारिखौ अलखदाव गोग्लैनाय बाथ्राफोरखौ बिथांमोना बानस'गासिनो दङ। दिनै उन्दै उन्दै गथ'फ्रानो ससियेल मिडियाआव आं लिरनाय नुदों। बे उन्दै उन्दै गथ'फ्रानो जुदि साननो हादोंब्ला माखासे बाथ्राखौ बुंनाया गोरोन्थि जायो। बिथांमोना राजखान्थिनि स्वार्थआव दिनै गावनि मेगनखौ बिथांमोना बन्द खालामनानै लादों। बेजों हारिया लाब जानाय नङा रायजो। दिनै जोङो राजखान्थिनि नामाव फैयाखै। आं चिफ जानाया गिदिर खोथा नङा, गोविन्द बसुमतारी बिथाङा डिपुटि चिफ जानाया गिदिर खोथा नङा। बिथांमोनानो सरकार सालायबाय थादोंमोन, जोंहा बुंनांगौ गैयामोन। नाथाय गोजोनखौ मानो लाबाखैमोन, शान्तिखौ मानो लाबाखैमोन, सुक्तिखौ मानो खालामाखैमोन? बर' हारिनि थासारिया जेरैबायदि जालांबायमोन बेखौ मानो बिथांमोना जोथोन लायाखैमोन? गामि गामि जौ लोंनाय, जुवा गेलेनाय, मेला होनाय बायदिसिना थासारि, जोंनि बिदा फंबायखौनो बायलाय फानलाय खालामनाय, खुन्दुं कम्बलनि राजनिति खालामनानै समाजखौ माने
गुबुंले लामाजों दैदेनलांनाय बेबायदि थासारिया दिनै फैबायमोन। दिनै UPPL सरकार दैदेननाय समाव ना जोङो सोरबा मेला खुंनानै जुवा होनायखौ एलाव खालामदों, सोरबा सिखावै साफा सानै होदोंबाबो मिथिनाय लोगो लोगो जों एक्सन लागोन। जोंनि गोरिब गुन्द्रा न'खरफोरखौ नायै नायै न'फोरखौ जाहाथे बयबो मोनो, खामानिफ्रा जाहाथे मोजां जायो, बेखौ जों गासैखौबो नोजोर होदों। जोंनि बिदा फंबायफ्रा जाहाथे गोग्गो सोलोंथाइ मोनो, बेफोरखौ जोङो नोजोर होदों। आरो गोरिब गुन्द्रा मावना जानाय मानसिफोरनि थाखाय जोङो आय अनसाय बिथांखि, माइनाव सोरां बिथांखि, गियान सोरां बिथांखि, गोदान गोदान बिथांखि बानायनानै रायजो राजाफोरनो माबा नङा माबा मदद होनो नागिरो। CLF नि न'खौ लुना होदों गालांबाय 17 बोसोराव। CLF नि न'खौ लुवाखै, जों दा लुनो नागिरबाय। 100% VCDC अफिसफोरखौ लुजोबनो थांगासिनो दङ दिनै जोंनि ओनसोलफ्राव। नलेज सेन्टार लुनो थांगासिनो दङ जोङो। आरो बयनिख्रुइ देरसिन बाथ्राया, गोदो गोदायनिफ्राय दैदेनगिरिफ्रा बुंदोंमोन जोंनो डाक्टार नांगौ, इन्जिनियार नांगौ, दा बेखौनो जों खालामनो थांगासिनो दङ। दा ओंखायनो रायजो राजा नोंथांमोन, दिनैनि समाव गबिन्द बसुमतारिया जौ लोंनायखायनो, जुवा गेलेनायखायनो गाज्रि नामा? जोंनि दैदेनगिरिफ्रा बिथांमोननि बायदि नाङै नाङै खामानिफोरखौ, समाज गुबुंले खालामनाय खामानिफोरखौ मावैखायनो गाज्रि नामा? दिनै बिथांमोना जेरैबायदि बुंनो हमदों, बिथांमोननोथ' नोंथांमोना सुजुगखौ होदोंमोन, खेबथाम इलेक्सनाव देरहाबाय, बिथांमोना मा मावखो? दिनै उदालगुरि जिल्लायाव मा लुनानै गालांनो हाखो? दिनै रायजो राजाफ्रा बयबो मिथिगौ। भैरबकुन्दनि दालाङाबो जोंनि समावसो जाबाय। दिनै इउनिभार्सिटि जागोन, गोबां फसंथान जागोन उदालगुरियाव। बे फसंथानफोरा दिनै UPPL नि समाव गायसनजागोन। दा ओंखायनो रायजोफोर गोनो गोथो जानो नाङा। नैबे लकसभायाव NDA गभर्नमेन्टआनो फैफिनगोन, जों NDA आव दङ। এই লোকসভায় আহি আছে, ইয়াত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব, এইটো নিশ্চিত হৈ গৈছে। কিন্তু আমাৰ দায়িত্ব আছে, যি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বড়োলেণ্ডৰ শান্তি আনি দিলে, সম্প্ৰীতি আনি দিলে, উন্নয়ন আনি দিলে, সকলো পৰিৱেশ ভাল কৰিলে, তেখেতক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব তেখেতক আজি সহায় কৰাটো আমাৰ এই সমষ্টিৰ কেণ্ডিডেট জিকাই পেলাই আমি আৰু এজন MP দি পেলাই তেখেতৰ চৰকাৰটো শক্তিশালী কৰাটো আমাৰ সকলোৰে দায়িত্ব। এইকাৰণে আপোনালোকক অনুৰোধ কৰিছো যে আজি BJPয়ে তেখেতসকলৰ মিটিং কৰি আছে, UPPL আমি মিটিং কৰি আছো। জানুৱাৰী মাহৰ পৰা আমাৰ একেলগে মিটিং হ'ব, আলোচনা বিলোচনা হৈ আছে। আজি মই অসমৰ ভিতৰত যিটো দৰং ওদালগুৰি লোকসভা সমষ্টি, মই এইটো দেখিছো যে আমাৰ NDAৰ কেণ্ডিডেট সবচে হাইষ্ট ভোটত জিকিব, মই এইটো দেখিবলৈ পাইছো। আৰু আপোনালোকে সেইকাৰণে BPFৰ কিবা খানা খোৱা, উল্টা পুল্টা দুটামান কথা কোৱা, ইয়াত কোনো শুনিব নালাগে। চৰকাৰত থাকি যিসকলে একো কৰিব নোৱাৰিলে, 50 টকাৰ কম্বল, 10 টকাৰ খুঁটা দি চৰকাৰ চলাব বিচাৰিলে, সেই মানুহবিলাক আজি আপোনালোকৰ চৰকাৰ নোহোৱা সময়ত 10টা প্ৰলোভন দিব পাৰে, কিন্তু এটাও বাস্তৱত ৰূপায়ণ কৰিব নোৱাৰে। হাগ্ৰামা মহিলাৰে এই সময়ত কৈছিলে মডেল BTC বনা, ক'ত মডেল BTC হ'ল? মহিলাসকলক, আমাৰ বাইদেউসকলক 1 তোলা সোণা দিম বুলি ক'লে, ৰূপাও নিদিলে, ৰূপাটো নিদিলে, লোহাও নিদিলে, একো দিব নোৱাৰিলে, মাটিও দিব নোৱাৰিলে। আজি 72,000 পৰিয়ালক আমি মাটি দিলো, 72,000 পৰিয়াল 3 বছৰত, 17 বছৰত তেখেতসকলে দিব পৰা নাই। এতিয়া আপোনালোকৰ মাটি, আপোনালোকে মোবাইলত বৈশ্যমুঠি মাৰক, গুগলত বৈশ্যমুঠি ৱেবছাইটত যাওক, চবৰৰ ডাক নাম্বাৰ, পাট্টা নাম্বাৰ দিয়ক, চবৰৰ মাটি বাৰী সব পাই যাব, ডাউনলোড কৰিব পাৰিব মোবাইলত। আৰু দ্বিতীয়টো, উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ কাউন্সিল য'ত নেকি লেণ্ড ডকুমেণ্ট, ভূমিৰ মাটিৰ কাগজ পত্ৰবিলাক ডিজিটাইজ কৰা হৈ গ'ল আপোনালোকৰ। আৰু চিন্তা নাই আপোনালোকৰ, যিটো সমস্যা স্বাধীনতাৰ 75 বছৰলৈকে সমাধান হোৱা নাছিলে, আজি গোৰ্খাসকলৰ মাটি, বড়োসকলৰ মাটি, আদিবাসীসকলৰ মাটি, বিভিন্ন জাতি জনগোষ্ঠীৰ মাটি আপোনালোকে আৰু মণ্ডল অফিচত যাব নালাগে, নিজৰ মোবাইলতে এপ্লিকেশ্যন দিয়ক। ইয়াৰ পৰা আপোনালোকৰ মাটি ট্ৰেন্সফাৰ, ৰেজিষ্ট্ৰেশ্যনৰ কামবিলাক সব আৰম্ভ হৈ যাব। ইয়াৰ আৰু একো টেনশ্যন নাই, সবচে ডাঙৰ কাম আপোনালোকক কৰি দিম। সেইকাৰণে আজি আপোনালোকক মই ধন্যবাদ দিছো যে আপোনালোকে যে আমাৰ ওপৰত বিশ্বাস ৰাখিলে। আজি আপোনালোকৰ সন্তান, ভাই, দাদা হিচাপে আমাৰ এইখিনি দায়িত্ব যে স্বাধীনতাৰ 75 বছৰত আমাৰ ৰাইজে কি সমস্যাত ভুগি আছে, এই সমস্যা স্থায়ী সমাধান কৰাটো আমাৰ দায়িত্ব। আৰু এই চৰকাৰে এইখিনি কৰিছে। আৰু 2টা বছৰ আছে, এই 2টা বছৰত
বড়োলেণ্ড অঞ্চলৰ 85% ভূমিৰ সমস্যা, ৰাস্তা ঘাট, দলং সবৰো সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি আগবাঢ়ি আছো। তামান गोनां रायजोफोर बिपिनखौनो बुंबाय, बयनिसिमबो साबायखर बावबाय, थाबैनो लोगो मोनफिनगोन आरो रायलायगोन। आङो भैरबकुन्द समष्टिनि इउपिपिएलनि दैदेनगिरिफोरखौ खावलायदों, नोंथांमोना गाबोन समफोरनिफ्रायनो जोंहा डिपुटि चिफ बिथांजों लोगोसे बयबो ओंखारनानै जेराव जेराव न'फ्रा आद्रा जाना दङ थाबैनो न'खौ लुफुंनो थाखाय बहाबा हाफ दान जाना थानाय खामानिफोरखौ जों फिनिश खालामनो थाखाय आवगायलांनांगोन। बिपिएफआ 2010 सननिफ्रायनो न'खौ लुफुंजोबाखैमोन, जोंसो लुफुंजोब्बाय बे न'फोरखौ। दा बेफोर खामानिफोरखौ रायजो राजाजों मावनो थाखाय आं बिथांमोनखौ खावलायदों। আমাৰ ইউপিপিএলৰ ভৈৰৱকুণ্ড ব্লক কমিটিৰ নেতৃবৃন্দক মই আজি কৈছো, সকলো প্ৰেচিডেণ্ট ছেক্ৰেটাৰী সকলোকে মই দায়িত্ব দিছো, অহা 2 দিনৰ পৰাই গাঁৱে গাঁৱে যাব লাগে আৰু যাৰ ঘৰ সাৱধান হৈ আছে, গাঁৱত ৰাইজে বিভিন্ন সমস্যাত আছে, ৰাইজৰ লগত কথা পাতি এইবিলাক সমস্যা সমাধানৰ কৰাৰ কাৰণে আমি আগবাঢ়ি যাব লাগে। মই তেখেতসকলক দায়িত্ব দিছো। অৱশেষত পুনৰ সকলোলৈ ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছো। ইউপিপিএল জিন্দাবাদ, ইউপিপিএল জিন্দাবাদ, ইউপিপিএল জিন্দাবাদ। আপোনালোকৰ এতিয়া ভৈৰৱকুণ্ড সমষ্টিৰ MCLA